নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ছটহাবজান 6 নম্বৰ খেলপথাৰ 6 নম্বৰ লাইনৰ খেলপথাৰ তাতে উপস্থিত হৈছোঁ ইয়াত আমি জানিবলৈ পাইছিলোঁ অসম কুৰ্মী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সমূহ শাখা আৰু টিংৰাই বঙালী গাঁৱৰ ৰাইজৰ সহযোগত ইয়াত স্বৰ্গীয় ভানু মাহাতোদেৱৰ স্মৃতিত বিবাহনাথ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু ইয়াতে উপস্থিত হৈছোঁ ইতিমধ্যে তেখেতসকলৰ পতাকা উত্তোলন স্মৃতি উদযাপন কাৰ্যসূচী হৈ গৈছে আৰু আমি দেখিবলৈ পাইছোঁ উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া আছে তেখেতৰ পৰা জানিব যত্ন কৰিম তেখেতে কি জনাব ইয়াৰ পৰা আপুনি খেলটোৰ বিষয়ে কি জনাব বিচাৰিব পোনপ্ৰথমে মই আমাৰ পোহৰ নেলেজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসম কুৰ্মী ছাত্ৰ সন্থা হৈ দেৱানক্ষ প্ৰত্যেক ক্ৰিকেট প্ৰতিযোগিতা শ্ৰী ভানু মাহাতৰ সৌৰণীত ক্ৰিকেটখন খেল পাতিছোঁ আৰু মোৰ ফালৰ পৰা এটাই অনুৰোধ আমাৰ বিভিন্ন জনজাতি ছাত্ৰ সন্থাৰ সকলো আমি আমন্ত্ৰণ কৰিছোঁ নিজ ফালৰ পৰা আৰু কি বোলে আমাৰ টিংৰাই বঙালী গাঁও আৰু টিংৰাই বঙালী গাঁৱৰ সকলো ৰাইজ সহায় সহযোগ কৰিছে আৰু আমি আৰু 6 নম্বৰ লাইনৰো সহায় সহযোগ আগবঢ়াইছে আৰু খেলখন আমাৰ প্ৰায় 3 দিনীয়া হ'ব খেলখন 3 দিনীয়া হ'ব 22, 23, 24 আৰু কস্ক বল দি খেলটো খেলা হ'ব আৰু 4 অভাৰ খেলটো 4 অভাৰ হ'ব আৰু 8খন প্লেয়াৰ আৰু কি বোলে 4 অভাৰ খেলখন 4 অভাৰ হ'ব প্ৰাইজ মানি 10,000 টকা আৰু 5,000 টকা সেয়া কয় মই চমু বক্তব্য নিশ্চয় সুন্দৰ কথাখিনি কৈছে তেখেতে উল্লেখ কৰিছে খেলটো 4 অভাৰকৈ হ'ব টেনিছ বলত আমি জানিব যত্ন কৰি সম্পাদক ডাঙৰীয়া আছে সম্পাদকৰ কি জনাব বিচাৰিব আপুনি কি অনুভৱ কি জনাব খেলখনৰ বিষয়ে লৈ হয় ধন্যবাদ প্ৰথমতে আমাৰ সাংবাদিক পোহৰ নিউজলৈ আৰু অসম কুৰ্মী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু টিংৰা বঙালী গাঁৱৰ ৰাইজৰ সহযোগত আমি প্ৰথম বাৰ্ষিক দিবানক্ষ স্বৰ্গীয় ভানু মাহাতো সৌৰণীত প্ৰথম বাৰ্ষিক দিবানক্ষ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক আমাৰ ফালৰ পৰা নিমন্ত্ৰণ কি আহি আমাৰ খেলত উপভোগ কৰক আৰু ভালকৈ খেলি যাওক যদি কোনোবা দলে যোগদান কৰিম বুলি ভাবে কেনেধৰণৰ যোগদান আমাৰ কণ্টেক্ট নম্বৰ দিয়া আছে 9707220184 এতিয়াও যোগদান কৰিব পাৰিব এতিয়াও যোগদান কৰিব পাৰিব আমাৰ 3 দিনীয়া খেল হৈছে 22, 23 আৰু 24 তাৰিখে আৰু নিশ্চয় তিনিদিনীয়া খেল অনুষ্ঠিত হ'ব 22, 23 আৰু 24 তাৰিখলৈকে ডিচেম্বৰ আপোনালোকে যদি ভাবিছে ইয়াত জড়িত হ'ম তেনেহ'লে নিশ্চয় যোগাযোগ কৰিব আমি দেখিবলৈ পাইছিলোঁ কুৰ্মী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি সুৰেশ কুৰ্মী ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছে তেখেতৰ পৰা জানিম খেলখনক লৈ তেখেতে কি মতামত আগবঢ়াব হয় পোনপ্ৰথমে মই পোহৰ নিউজক ধন্যবাদ জনাইছোঁ আমাৰ এই খেলপথাৰখনত উপস্থিত হোৱাৰ কাৰণে আৰু আজিৰ এই খেল প্ৰতিযোগিতা হ'ল অসম কুৰ্মী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ দ্বাৰা আয়োজিত আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ পূৰ্ণ সহযোগ আছে ইয়াত বিভিন্ন শাখাসমূহৰো সহযোগ আছে ইয়াত আৰু এই খেলখন পতাৰ উদ্দেশ্য একমাত্ৰ বিভিন্ন নৱপ্ৰজন্ম উঠি অহা নৱপ্ৰজন্মৰ বিভিন্ন তেখেতসকলৰ টেলেণ্টটো ওলাই আনাৰ উদ্দেশ্যৰে আজিৰ এই খেলখন আয়োজন কৰা হৈছে যাতে তেখেতসকলে এটা মঞ্চ পাওক আৰু এই মঞ্চৰ দ্বাৰা তেখেতসকলে যাতে সুবিধা পাওক ৰাজ্যিক জিলা ভিত্তিত ৰাজ্যিক ভিত্তিক নেশ্যনেল ৱাইজ খেলিবৰ কাৰণে একটা মানে এই খেলখনৰ দ্বাৰা আমি যাতে তেখেতসকলক চিনাক্ত কৰি বিভিন্ন দিশত লৈ যোৱাৰ এক প্ৰয়াস থাকিব নিশ্চয় সুন্দৰকৈ সকলোখিনি কৈছা ক্ৰীড়া দ্বাৰা তেখেতসকলে যাতে আগবাঢ়ি যাব পাৰে তাৰে মূল উদ্দেশ্য বৰ বিশেষ নকয় যদি আপোনালোকে এই খেলখনৰ লগত জড়িত হ'ম বুলি ভাবিছে উল্লেখিত নম্বৰ যোগাযোগ কৰিবলৈ আশা ৰাখিছোঁ।